Hello guys, welcome back to RJ and Assam videoblogs. মই আজি অসমৰ অন্য এখন ক্লিনেষ্ট ভিলেজলৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। এইটো আচলতে কোনো ধৰণৰ ডাঙৰ পুখুৰী বা জলাশয় নহয়। এইখন পথাৰ হয় আৰু ইয়াৰ পৰা মাটি উঠাই ৰাস্তাৰ কামত ব্যৱহাৰ কৰিছিল। এইকেইদিন বৰষুণ দি থকাৰ ফলত ইয়াত পানী জমা হয়। দৃশ্যটো পাহাৰৰ লগতে নৈ এখন বৈ থকা যেন লাগিছে। পথাৰৰ মাজত কোৰেৰে খান্দি ইহঁতে কেঁকোৰা বিচাৰিছে। নিগম খোলা ইকো ফ্ৰেণ্ডলি ভিলেজ হয় আৰু ইয়াত বিভিন্ন ধৰণৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাব। তাৰে এক অংশ হৈছে আগফালে এটা জুৰি বৈ আছে, সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সেইফালে গৈছোঁ। এই জুৰিটো পাহাৰৰ পৰা বৈ আহিছে।
এয়া আমি সোমাইছোঁ নিগমখোলা আৰু এইখন বঙাইগাঁও পৰা প্ৰায় 11 কিলোমিটাৰ দূৰত হয় আৰু চাৰিওফালে সেউজীয়া আৰু বঙাইগাঁও জিলাৰ ভিতৰতে এইখন স্বচ্ছ গাঁও হয়। ইয়াত পৰিৱেশ পৰিস্থিতি ভাৰসাম্য ৰক্ষা কৰি থকা হৈছে আৰু চাৰিওফালে এটা সুন্দৰ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই গাঁওখন প্ৰধানত কৃষিজীৱী হয়। ইয়াত ধান খেতিৰ লগতে আনাৰস উৎপাদনো যথেষ্ট বেছি আৰু ইয়াৰ আনাৰসবোৰ যথেষ্ট সোৱাদযুক্ত হয়। তাৰ লগতে তামোল গছো যথেষ্ট আছে আৰু ইয়াৰ পৰা কঁঠালবোৰ বিভিন্ন ঠাইলৈ গুচি যায়।
Tiko topago photo uthia ki pabi ti kapak uthe thuri bala thoriya iri kuri bala ki pare thak na tumi jeneka iho to pe lego hai hat thing sogo sope ase taka kono di manuta du ha dita ke hat tutan de basu dostara গাঁৱৰ মাজতে সতেজ পাহাৰীয়া কলডিল তাৰপিছত ছজিনা কঁঠাল লগতে কেকৰা কেইটামান পাই লৈ ল'লোঁ ক্লিনেষ্ট ভিলেজ হিচাপে ইয়াৰ মানুহখিনিয়ে সম্পূৰ্ণ নীতি নিয়ম ইয়াত মানি চলিছে আৰু এই গাঁওখন সম্পূৰ্ণৰূপে আৱৰ্জনা বৰ্জিত আৰু পলিথিন বৰ্জিত হয় আপোনালোকে ৰাস্তাটো দেখিলেই গম পাব যে ইয়াৰ মানুহখিনি স্বচ্ছতাক লৈ কিমান সক্ৰিয় এষাৰ কথা আছে নহয় যে ফু মাৰি ভাত খাব পাৰি ঠিক তেনেকুৱা আৰু এইটো সম্ভৱ হৈছে ইয়াৰ মানুহখিনিৰ স্বচ্ছতাক লৈ থকা সক্ৰিয়তাৰ কাৰণে গাঁওখনৰ ভিতৰফালে ট্ৰি হাউচ এটা আছিল কিন্তু আজি বতৰটো বহুত বেয়া বৰষুণ দি হৈ আছে সেয়াই দেখাবলৈ নহ'ল আৰু তাৰ বাবে মই দুখিত তথাপি বঙাইগাঁও জিলাৰ ভিতৰতে পৰিষ্কাৰ এই নিগমখোলা গাঁওখনৰ কিছু পৰিৱেশ মই দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ শেষত ইয়াকে ক'ম যে সকলোৱে যদি নিজৰ নিজৰ চৌপাশ চাফা কৰে তেতিয়াহ'লে এখন দুখন নহয় কেইবাখন এনেকুৱা পৰিষ্কাৰ গাঁও চহৰ গঢ় লৈ উঠিব আজিৰ ভিডিঅ'টোত মই ইমানখিনি দেখাবলৈ প্ৰয়াস কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই কোনোবাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি ভুল ভাল দেখুৱাবলৈ নাপাহৰিব লগতে যিসকলে চেনেলটো নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ